हेलो लोगोफोर बरायबाय नोंथांमोन बयखौबो आंनि नैबे मोनसे गोदान भिडिअ आङो दिनै नोंथांमोननि थाखाय मोनसे गोदान भिडिअ लाबोनो हास्थायदों लोगोफोर दिनैनि बे भिडिअआनो जागोन जोंहा आसाम सरकारनि जि मोनसे गोदान आसनि गोदानथ' नङा बे आसनिया जोंहा थामथि आसनि जाबाय मा होनना बुङो 3.0 अरुणोदय बिनि गोदान फर्म थारमाने दिनै लन्च खालामगोन आरोना लोगोफोर जायफ्रानोखि अरुणोदय मोनाखै एबार मोननो थांगासिनो आरो दिनै बेखौ लन्च खालामबाय आरो बे दिनैनिफ्राय जागायजेनसिगोन जोंहा उदालगुरि डिस्ट्रिक्टनि सिङाव थानाय जि 46 नं कन्स्टिटुएन्सि नि बेयाव जोंहा हाबाफारि जादों बे गोदान फर्म लन्च खालामनायनि बेयावनो जोंहा उदालगुरि डिस्ट्रिक्टनि बेंगिरि डिसि सार जों लोगोसे आरो बिदिनो गोबां अफिसारफोरा बाहागो लागोन आरो लोगोसे जोंनि उदालगुरि समस्तिनि एमएलए बा आरो बिटिआरनि डिपुटि चिफ गबिन्द चन्द्र बसुमतारी बिथाङाबो बाहागो लागोन आरो बिथांमोननि गेजेरजों जोङो दिनैनि बे अरुणोदय 3.0 नि जि गोदान फर्म लन्च खालामनाय बे हाबाफारिया जानो थांगासिनो आरो नोंथांमोना आंजों लोगोसे फैफाबाय थादो आरो लोगोसे बिथांमोना मा फोरमायो बेखौ आरो नोंथांमोना गुवारै मिथिनानै लादो जाय बेक्तिफोरा अरुणोदयखौ मोनगोन बिथांमोननि थाखाय बिथांमोना गुवारै फोरमायगोन सोरबायदि सुबुङा अरुणोदयखौ मोननो हायो बेयो जोंहा गाइडलाइनावनो दंखायो आरो आङो बिथांमोननि बुंनाय आरो फोरखौ आङो नोंथांमोननो खोनासंनो इच्छा खालामबाय आरो बिदिनो नोंथांमोना खोनासंलांगोन आरोना दे नायलांबाय था ধন্যবাদ সেইটো ইতিমধ্যে আমাৰ হিতাধিকাৰীসকলৰ হাতত মই দেখিবলৈ পাইছোঁ ইতিমধ্যে তেওঁলোকে পাইছে আৰু ইয়াৰ লগে লগে যিসকল হিতাধিকাৰী ইতিমধ্যে আসন গ্ৰহণ কৰা নাই তেওঁলোকক আসন গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি আজিৰ দ্বিতীয় চনৰ প্ৰথম ভাগৰ পৰাই যোৱা ৩টা বছৰ অতি সফলতাৰে এই আঁচনিখন আমাৰ ৰাজ্যখনত ৰূপায়ণ হৈ আহিছে আৰু কালক্ৰমত এই আঁচনিখনে এখন অতি জনপ্ৰিয় আঁচনি হিচাপে পৰিগণিত আৰু ইয়াৰ পৰিকাঠামো কেৱল ৰাজ্যখনৰ নাই ৰাজ্যখনৰ বাহিৰতো এই আঁচনিখনৰ জনপ্ৰিয়তাই চুইছেগে আৰু এই আঁচনিখনক অনুকৰণ কৰি ভাৰতবৰ্ষৰ বাহিৰৰ কেইবাখনো ৰাজ্যই ইয়াক অনুকৰণ কৰি তেওঁলোকৰ ৰাজ্যবিলাকতো আঁচনি প্ৰৱৰ্তন কৰিছে মই এই স্বাগতে এগৰাকীলৈকে পুনৰবাৰ মোৰ সেৱা জনাই মোৰ ক'বলৈ এইখিনি মানতে সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ মহোদয় শ্ৰদ্ধেয় সুধীবৃন্দ আমি আজিৰ অনুষ্ঠানৰ মূল উপলক্ষ্যলৈ আগবাঢ়িবলৈ লৈছোঁ ৰাজ্যৰ মূলতঃ আই ভগ্নীৰ লগতে দিব্যাংগসকলৰো বিত্তীয় অৱস্থা উন্নত কৰাৰ লক্ষ্যৰে অসম চৰকাৰে অৰুণোদয় 3.0 আঁচনি ৰূপায়ণ কৰিবলৈ স্থিৰ কৰিছে লগতে পৰিপুষ্ট সমাজ গঢ়াৰ লক্ষ্যৰে খাদ্য সুৰক্ষা আইনৰ অধীনত এক বৃহৎ সংখ্যক হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদান কৰিবলৈ স্থিৰ কৰিছে
মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক প্ৰথমে অৰুণোদয় 3.0 আঁচনি ৰূপায়ণৰ শুভাৰম্ভ আনুষ্ঠানিকভাৱে কৰিবলৈ অনুৰোধ জনাইছোঁ। সভাৰ সন্মানীয় সদস্যসকল, বিভিন্ন স্থানত মুখ্য অতিথিৰূপে উপস্থিত থকা সাংসদ সদস্যসকল আৰু আমাৰ মুখ্য অতিথিৰ দায়িত্ব বহন কৰা বিশিষ্ট ব্যক্তিসকল, অসম চৰকাৰৰ মুখ্য সচিব ডাঙৰীয়াকে আদি কৰি আমাৰ আজিৰ অনুষ্ঠানত গুৱাহাটী আৰু অসমৰ বিভিন্ন স্থানত সমবেত বিষয়ৰ মূল ব্যক্তিজনক জীৱন বীমা কৰি দিয়াৰ প্ৰয়োজনীয়তা আছে। এই তিনিখন আঁচনিৰ ফৰ্ম প্ৰপত্ৰ যেতিয়া আমি ৰাইজক দিছিলোঁ, তেতিয়া বহুতে ইয়াক লৈ হুলস্থুলো কৰিছিলে। বাতৰি কাকত, মিডিয়াত বিৰোধী পক্ষই সমালোচনা কৰিছিলে। কিন্তু আমাৰ মনত এটা ধাৰণা আছিল যে যদি আমি গম নাপাওঁ যে কিমান মানুহে কোন আঁচনি এতিয়াও পোৱা নাই, আমি কেনেকৈ আঁচনি প্ৰস্তুত কৰিম? সমীক্ষা, চৰকাৰে কৰা সমীক্ষাত সকলোৱে কৰবাত নহয় কৰবাত ভুল দেখা পায়। যদি ঘৰে ঘৰে গৈ আমি এটা নিৰ্বাচনত ৰাজনীতি হিচাপে নাৰাখি নিৰ্বাচনক যদি আমি সমাজ সেৱালৈ ৰূপান্তৰ কৰোঁ, তেতিয়াহ'লে আমি সমাজক আগবঢ়াই লৈ যোৱাৰ সুযোগ পাম। আমি সেই ধৰণে ৰাইজৰ মাজত আমি জৰীপ আৰম্ভ কৰিলোঁ যে কেনেকৈ অৰুণোদয় আঁচনি বা আন তিনিওটা আঁচনিত আমি ৰাইজক জড়িত কৰিব পাৰোঁ। ৰাইজৰ লগত কথা বতৰা পাতোতে আমি অনুভৱ কৰিলোঁ যে প্ৰায় 10 লাখ পৰিয়ালে অৰুণোদয় বিচাৰে, কিন্তু তেওঁলোকে অৰুণোদয় আঁচনি পোৱা নাই। আজি অৰুণোদয় 3ৰ জৰিয়তে যদিও 10 লাখ মানুহৰ প্ৰপত্ৰ আমি পাইছিলোঁ, আমি ধৰি লৈছিলোঁ যে হয়তো আমাক ৰাজনৈতিকভাৱে সমৰ্থন নকৰা কিছু পৰিয়ালে প্ৰপত্ৰ পূৰণ কৰাও নাই। সেইবাবে আমি এটা চিন্তা কৰিলোঁ যে আমি প্ৰত্যেকটো সমষ্টিতে 10,000 এভাৰেজ, কৰবাত সমষ্টিত বেছি মানুহ আছে অলপ বেছি পাব, কম মানুহ আছে কম পাব, এভাৰেজ 10,000, অৰ্থাৎ আমি 12,60,000 পৰিয়ালক অৰুণোদয় আঁচনিৰ সুবিধা নতুনকৈ দিয়াৰ ব্যৱস্থা কৰিম। ইয়াৰ অৰ্থ কি হ'ব যে কম আৰু বেছি পৰিমাণে প্ৰত্যেকটো সমষ্টিতে আৰু 10,000 হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি পোৱা আৰম্ভ হ'ব। অৰুণোদয় 3ৰ আৰু এটা লক্ষ্য আছে। বিভিন্ন সময়ত আমি যেতিয়া অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক ফোন কৰোঁ, বিভিন্নজনে তেওঁলোকৰ টেলিফোন নাম্বাৰটোত ফোন কৰাৰ পিছত তেওঁলোকে কয় যে আমি অৰুণোদয় লাভ কৰি থকা নাই, আমাৰ নম্বৰটো আন কোনোবাই ব্যৱহাৰ কৰিছে। বহুত ক্ষেত্ৰত যি মানুহে বা পৰিয়ালে অৰুণোদয় পোৱাৰ পিছত অসমৰ বাহিৰলৈ বিভিন্ন কাৰণত গুচি গৈছে, আমি